মানকাছৰত শতাধিক আছু কৰ্মীৰ আমছুত যোগদান কেইবাদিন ধৰি আছুৰ পৰা প্ৰায় শতাধিক আছু কৰ্মীয়ে আছুৰ পৰা পদত্যাগ কৰাৰ পিছত আনুষ্ঠানিকভাৱে আমছুত যোগদান কৰে। বৰ্তমান সময়ত দক্ষিণ হালমৰা মানকাছৰ জিলা আছুত বিভিন্ন খেলিমেলিৰ অভিযোগ আনি আছুৰ পৰা পদত্যাগ কৰিছিল প্ৰায় শতাধিক আছু কৰ্মীয়ে। আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ফিৰোজ আল ফাৰুক খণ্ডকাৰৰ নেতৃত্বত শতাধিক আছু কৰ্মীয়ে আমছুত যোগদান কৰাৰ পিছতেই জিলাখনত আছু কৰ্মীৰ মাজত খলকনিৰ সৃষ্টি কৰিছে। আমি আছুৰ পৰা পদত্যাগ কৰিছোঁ। আমাৰ জিলা সমিতিৰ গোটেইবোৰ বিষয়ববীয়া আৰু আমাৰ যিখিনি আঞ্চলিক ছাত্ৰ সন্থা আছিল জিলাখনত গোটেইকেইটা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য, জিলা ছাত্ৰ সন্থাৰ সদস্য গোটেইখিনি আজি আমি সদম সংখ্যালঘু ছাত্ৰ ইউনিয়ন তথা আমাৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত আজি যোগদান অনুষ্ঠান আছিলে, বিশেষ যোগদান অনুষ্ঠান। ইয়াতে আমি সকলোৱে নিজৰ ইচ্ছাৰে আমি সকলোৱে যোগদান কৰিছোঁ আৰু আমি জাতিৰ হকে জিলাখনৰ সমস্যাৰ হকে ৰাইজৰ যিকোনো সমস্যাৰ হকে আমি মাত মাতিবলৈ সকলোৰে হেঁপাহ আছে, আশা আছে আৰু আগন্তুক দিনত আমি শক্তিশালীভাৱে আমাৰ জিলাখনৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত আমি মাত মাতিম আৰু যিমান দুৰ্নীতি আছে জিলাখনত যিমানবোৰ দুৰ্নীতি আছে আমি গোটেইখিনি দুৰ্নীতিৰ বিৰুদ্ধে আমি মাত মাতিম আৰু শক্তিশালীভাৱে কাম কৰি আমি সকলোৱে মিলিজুলি সেইকাৰণে আজি আমি যোগদান কৰিছোঁ। আৰু আছুতো পদত্যাগ কৰিছোঁ। আপোনালোকে বহুতেই জানে, আমি সংবাদমেলযোগে কৈছিলোঁ যে 3জন মাত্ৰ ব্যক্তি ক্ৰিমিনেল এক্টিভিটিছ থকা ব্যক্তি, আঞ্চলিকৰ ল'ৰা, সাংবাদিকৰ নাম লৈ ধন দাবী কৰা, জিলাখনৰ বাহিৰত থকা ধুবুৰী জিলাৰ মানুহ আমাৰ জিলাখনৰ সভাপতি হ'ব পাৰে জানো দক্ষিণ হালমৰা জিলাখনৰ? আৰু UDFত ডাইৰেক্ট যোগদান কৰা মানুহ এই 3টা ব্যক্তি আজি আছু কৰি আছে। গতিকে এওঁলোকক ৰেছপন্স দিয়াৰ বাবে আমি গোটেইখিনি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আমি কেন্দ্ৰীয় সমিতিৰ প্ৰতি অসন্তুষ্ট হৈ আমি পদত্যাগ কৰিছিলোঁ। আছুৰ পৰা কিমানজন পদত্যাগ কৰি আজি আমছুত জইনিং কৰিলে? আজি আমি প্ৰায় 100জন সদস্য আমি আজি আমছুত যোগদান কৰিছোঁ আৰু আমাৰ বহুত আছে। এইটো পৰীক্ষা চলি আছে, আগন্তুক দিনত পৰীক্ষা আছে। পৰীক্ষা শেষ কৰি সাধাৰণ সভা হ'ব আমছুৰ ইয়াতে জিলাখনত। সাধাৰণ সভাৰ দিনা আৰু 4-5শমান ল'ৰা সদস্য যোগদান কৰিব। তো আমি যিহেতু দুৰ্নীতি কৰি আছে, ভাবিব নালাগে যে এওঁলোকে আছু এৰি গৈছে, আছু পদত্যাগ কৰিছে, গতিকে মাত মাতা বন্ধ হৈছে আৰু শক্তিশালীভাৱে আমি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিম, এইটো নিশ্চিত। আৰু আগন্তুক দিনত যাতে দুৰ্নীতি কৰা ব্যক্তিৰ বুকু কঁপি উঠে সেই ব্যৱস্থা আমি লৈ আছোঁ। সেই অভিযান আমাৰ আৰম্ভ হৈছে। আমি জিলা আমছুৰ উদ্যোগত আমি সকলোৱে প্ৰতিজন বিষয়ববীয়া সভাপতি চূড়ান্তভাৱে সিদ্ধান্ত লৈ এওঁলোকৰ বিৰুদ্ধে আমি শক্তিশালীভাৱে মাত মাতি যাওঁ, জিলাখনৰ প্ৰতিটো সমস্যালৈ মাত মাতি যাওঁ। দক্ষিণ বংগ জিলা আমছুৰ উদ্যোগত বিশেষ জইনিং অনুষ্ঠান এটা আছিলে। তাতে আমি আমাৰ বিভিন্ন জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা আছুৰ পৰা পদত্যাগ কৰি অহা বিভিন্ন জিলা পৰ্যায়ৰ, কেন্দ্ৰীয় পৰ্যায়ৰ, আঞ্চলিক পৰ্যায়ৰ বিষয়ববীয়াসকলে আজি যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু যোগদান কৰিছে প্ৰায় 11জন মান। তেখেতক আমি স্বাগতম জনাইছোঁ আমছুলৈ। দক্ষিণ হালমৰা মানকাছৰৰ পৰা মুছাৰফ হুছেইন শ্বাহৰ ৰিপৰ্ট, টাইমছ অসম 365।